তেখেতৰ হেৰি বিজুলী যন্ত্ৰবোৰ হেৰি কৰিছে মানে আকৌ জীয়াই তুলিছে। অসমৰ পৰা আহিছে একদম উৰি। কাজি নেমু আছে গাইজ, ৰ'ব এইবোৰ লগতে কাজি নেমু কেইটামান আছে এইকেইটা। হাই গাইজ, হোৱাটছআপ, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক বহুত ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, ৰাতিপুৱা ব্ৰেকফাষ্টত আজি ৰাজমা দি আৰম্ভ কৰিছোঁ, যোৱাকালি ৰাতি বনোৱাই। তো আজি মোৰ কণ্টেণ্টটো ভাবিছোঁ অলপমান ইণ্টাৰেষ্টিং কৰোঁ, একদম শুদ্ধ অসমীয়া কোৱাটো চেষ্টা কৰোঁ আজি। মানে এতিয়া মই মোৰ ৰাজমা গ্ৰহণ কৰি আছোঁ, বা যোনটো হেৰি হয় আৰু নাজানো, যি টি ভুল বকিম আৰু, কিন্তু আজি মানে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। অলপমান জ্বলা দি দিলোঁ, সেইকাৰণে কথাখিনি ক'ব পৰা নাই। তো ভিডিঅ'টো চাওক, এনজয় কৰক। মই পটককৈ খাই নলৈছোঁ, ওলাই যাম ক'ৰবালৈ। তো সেয়াই, ভিডিঅ'টো ধুনীয়াকৈ উপভোগ কৰক দেই, চাই থাকক সুন্দৰভাৱে। আৰু আজি একদম স্পষ্টভাৱে আৰু অকল খাটি অসমীয়া কথাহে কোৱা হ'ব এই ভিডিঅ'টোত। তো ভিডিঅ'টো লাষ্ট শেষলৈকে আপোনালোকে উপভোগ কৰক দেই। চ' গাইজ বুলি নকওঁ, আজি ৰাইজ বুলি ক'ম। চ' মই এতিয়া বৰ্তমান বাহনখনত ঠিক সুৰভিৰ যোনটো অভিনয় জগতৰ জেগাটো, সেই স্থানটোলৈ আমি এতিয়া বৰ্তমান পুনাই গৈ আছোঁ। বহুত বেছি ভিৰ দেখা গৈছে ইয়াত, বাহনবোৰৰ মাজত আজি বহুত বেছি যুদ্ধ হৈ গৈছে, যিহেতু আজি বহুত ট্ৰাফিক। আমি এতিয়া অভিনয় জগতখনলৈ গৈ পেলাই তাতে কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান তীব্ৰ বেগেৰে আমি গৈ আছোঁ এতিয়া গাড়ীত, যিহেতু আপোনালোকে দেখিব পাৰিছে। ত' ৰাইজ আহি পালোহি। বেলিটিৰ তাপটোৱে মোক ভিতৰৰ পৰা অন্তৰৰ পৰা জ্বলাই পৰিছে, আৰু বৰ্তমান অভিনয় মণ্ডলীত আহি পালোহি। এতিয়া ভিতৰ ভাগলৈ খোজ দিম, চাই থাকক আপোনালোকে, উপভোগ কৰক আজি ধুনীয়া ভিডিঅ'টি। ৰাইজ অভিনেত্ৰীগৰাকীৰ ৰুমত বৰ্তমান খোজ দিলোঁ। তেখেতৰ কোঠালিত নাই এতিয়া বৰ্তমান, তেখেতে শ্বট দি আছে। শ্বটটো অসমীয়াত কি বুলি কয়, যি কি নহয় আপোনালোকে উপভোগ কৰক। ৰাইজ, এয়া মোৰ কাৰণে ভোজন আয়োজন কৰা হৈছে। ইয়াতে আছে ৰুটি, আৰু এয়া পনীৰ, আৰু এয়া গোলাপ জামুন। আমি এতিয়া বৰ্তমান এইখিনি গ্ৰহণ কৰিম। তাৰপিছত অভিনেত্ৰীৰ কাৰণে মই অপেক্ষা কৰি আছোঁ। তেখেত ফ্ৰী হোৱাৰ লগে লগে, তেখেত মানে মুকলি হৈ যোৱাৰ লগে লগে তেখেতৰ কোঠালিলৈ উপস্থিত হ'ব। তো তাৰ কাৰণে আমি অপেক্ষা কৰোঁ, চাই থাকক। মই আজি শুদ্ধ অসমীয়া কোৱা চেলেঞ্জ কৰি আছোঁ। চ' এয়া ৰাইজ, গাইজ নহয়, ৰাইজ বুলি কৈছোঁ। চ' এয়া ৰাইজ অভিনেত্ৰী তেখেতৰ কোঠালিত উপস্থিত হৈছে এইমাত্ৰ। নিমা ডেঞ্জং বা ধাৰাবাহিকখনৰ শ্বট দি আহি, শ্বটটো কি বুলি কয় নাজানো ৰে। তো সেয়া আপোনালোকে যিহেতু উপভোগ কৰিব পাৰিছে, অভিনেত্ৰীগৰাকী খুব ভাগৰুৱাভাৱে এতিয়া ৰুমটোত আহি কেৰিবেগ বোলা জাতীয় বস্তুবোৰত, মোনা জাতীয় বস্তুবোৰত চাইছে, কিবা কিবি খাদ্য জাতীয় বস্তু পায় নেকি তেখেতে উপভোগ কৰিবলৈ। সেয়াই আৰু, চাই থাকক। বৰ্তমান ইউটিউব জগতত ভিডিঅ' আপলোড কৰা হৈছে। বৰ্তমান ইউটিউব জগতত ভিডিঅ'টি দিয়া হৈছে। জানো, আৰু এই কাৰেণ্টত লগাই তেখেতৰ এয়া বিজুলী লগাই বিজুলীৰ লগত মোবাইলটো সংযোগ কৰি তেখেতে বাদ্যযন্ত্ৰবোৰ কি হয়, তেখেতে বাদ্যযন্ত্ৰবোৰ নহয়, তেখেতে কি কয়, ইলেক্ট্ৰনিক বস্তুবোৰ কি কয় ন, খাটি অসমীয়াত বাদ্যযন্ত্ৰ নহয়। তেখেতৰ হেৰি বিজুলী যন্ত্ৰবোৰ হেৰি কৰিছে মানে আকৌ জীয়াই তুলিছে। তো সেয়াই ৰাইজ আপোনালোকে উপভোগ কৰক তেনেকৈ। নিমা ডেঞ্জং পৰা ধাৰাবাহিক অভিনেত্ৰী। আন্ধাৰ হৈ পৰিছে, তুমি অকণমান পোহৰৰ সহায়ত তোমাৰ মুখখন পোহৰ কৰি তুলিব পাৰা। গুড মৰ্ণিং ৰাইজ। চ' আজি হৈছে এটা নতুন দিন আৰু এটা নতুন আৰম্ভণি। যোৱাকালি ব্লগটো কণ্টিনিউ কৰা নহ'লে, কিবা কিবি এডিট কৰিব আছিলে, কিবা কিবি কেইটামান কাম আছিলে। চ' মই তাতে কৰিলোঁ, কৰাৰ পাছত ইমান একো স্পেচিয়েল নাছিলে দেখাবলৈ, সেইকাৰণে মই ব্লগ নকৰিলোঁ। বাৰু যি কি নহওক, আজি কিবা এটা স্পেচিয়েল হয়। আজি ব্লগটোত মই নেদেখাওঁ, কাইলৈ ব্লগটোত দেখাম বুলি ভাবিছিলোঁ, কিন্তু আজি ব্লগটোতে দেখাই দিয়া হ'ব। যি কি নহওক, আজি কোনোবা আহি আছে অসমৰ পৰা,
মোক ইয়ালৈ মানে মোৰ ঘৰলৈ মোক লগ কৰিবলৈ আৰু আমাৰ বহুত কিবা কিবি প্লেনছ আছে সেইবোৰ আপোনালোকে গম পাব মানে ব্লগত বেলেগ ব্লগত তো বৰ্তমান মই এই ৰুমটো এতিয়া অলপমান ঠিক ঠাক কৰি আছোঁ কোনোবা আলহী চালহী আহিলে ৰুম চুমবোৰ অকণমান ভালকৈ চিজিল টিজিল কৰি থ'লে মানে ভাল লাগে নিজৰ মনটো তো সেইবোৰ কামতে ব্যস্ত হৈছোঁ এতিয়া বৰ্তমান চব এই টেবুলখন চিজিল কৰিছোঁ এই জোতা চোতাবোৰ য'ত ত'ত যি পৰি আছে এইফালে এইবোৰ বিচনা চিচনা এইবোৰ চব ঠিক ঠাক কৰিব আছে তো তাকে অকণমান হাৰিলোঁ মুচিলোঁ অলপমান কিবা কিবি গোটেই ধূলি ঘৰখনত মানে একো নকৰিলেও ধূলিখিনি জানো ক'ৰ পৰা সময় বুজি নাপাওঁ বাৰু যি কি নহওক এতিয়া ঘৰখন চাফা চিকুণ কৰা প্ৰচেষ্টা চলি আছে আৰু ইয়াৰ পাছত এতিয়া মই বিচনাখনৰ অকণমান ঠিক ঠাক কৰি তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাম কোন আহি আছেনো গুৱাহাটীৰ পৰা কোন আহি আছেনো অসমৰ পৰা সেইটো আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকক আৰু একদম এনজয় কাইলৈৰ পৰা কিবা কিবি মজা আহি আছে আৰু এতিয়া কোনোবা আহি আছে মানে কি ঘূৰা ফুৰা তো সেয়া কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছত মই ক'বলৈ গৈছোঁ গাইজ মই যিহেতু কৈছিলোঁ মই ক'ৰবাত ফুৰিবলৈ গৈ আছোঁ বুলি অতি সোনকালে তো সেইটো কাৰণে আপোনালোকে মানে অপেক্ষা কৰক আৰু দেই চাই লওক মই কিনিছিলোঁ আৰ্টিফিচিয়েল গছ এডাল প্লেণ্ট এডাল ইয়াত মানে এই ধূলি চুলিবোৰ দেখিছোঁ না এইবোৰ চব মুচিলোঁ মুচাৰ পাছতো মানে এই ধূলিবোৰ থাকি যায় এইবোৰ মানে বহুত বেয়া পাওঁ মই কিমান মুচিছোঁ পানী চানী দি মুচিছোঁ আকৌ শুকাই যোৱাৰ পাছত একেই হৈ থাকিলে বাপেকে এয়া ধূলি এইবোৰ মানে এতিয়া তিয়াই থ'ব লাগিব পাতবোৰ খুলি ৱাশ্বিং মেচিনত ভৰাই দিম বাপেকে আৰু টেবুলখনে ইনফেক্ট যিমানেই নুমুচক কিয় আপুনি যদি এনেকৈ আঙুলিটো এবাৰ হ'লেও মাৰি দিয়ে আপোনাৰ আঙুলিটো লাগি আহিব এয়া এখন মই সেই চুকটোৰ পৰা এতিয়া এইফালে লৈ যাম এইখিনিতে ৰাখি দিম মুকলি স্পেচ হৈ যাব ৰাতি ধুনীয়াকৈ বহি দুটাই ফিল চিল ল'ব পাৰিম ইয়াতে ধুনীয়াকৈ চিফ্ট কৰি ল'লোঁ কাৰণ এইফালে হ'লে মানে ফেনখন ওপৰত আছে ন ডাইৰেক্ট ইয়াত ফেনখন পোৱা যায় এয়া তো ডাইৰেক্ট আৰু এইফালে অকণমান মুকলি খুলি দিলে মুকলি হাৱা চাৱা লৈ ইয়াতে বহি কথা চথা পাতিব পাৰি মই অকলে থাকিলে এইবোৰ নকৰোঁ আৰু কোনোবা থাকিলে এইবোৰ মজা লাগে আৰু এনেকুৱা ফিল চিলবোৰ লৈ মই সেইকাৰণে মোৰ মানে বস্তু আগতেও হোষ্টেলতো যেতিয়া মানে বস্তু মানে আলমাৰিটো ইফালে আছে ধৰক বিচনাখন ইফালে আছে কিন্তু সপ্তাহে আপোনালোকে মানে বেলেগ মানে ধৰণ দেখিব ৰুমটোৰ ধৰক এদিন আলমাৰিটো বাওঁফালে আৰু বিচনাখন সোঁফালে এদিন পঢ়া টেবুলখন পিছফালে বিচনাখন আগফালে এইবোৰ বস্তু মানে মই কৰি থাকোঁ অকণ মানে মনৰ ছেটিছফেকশ্যনৰ কাৰণে আৰু অকণমান বেলেগ অনুভৱটো পাবলৈ মানে বুজিছে তো সেইবোৰ মই আগতে কৰি থাকিছিলোঁ আৰু আজিকালিও কৰি থাকোঁ ঘৰত কৰিব নোৱাৰোঁ কাৰণ কৰিলে গালি খাওঁ সেইকাৰণে ইয়াত এইবোৰ কৰি ফুৰোঁ চ' গাইজ এয়া চাওক ধুনীয়াকৈ চব ৰাখিলোঁ ট্ৰাইপডছকেইটা এইফালে ডিং লাইট চিং লাইট এইফালে চকী টকী এইফালে ধুনীয়াকৈ এইফালে মই বাইকৰ সেইডাল তলতে থৈ দিছোঁ আৰু সেই ভাঙি গৈছে যে আৰু ইয়াত ধুনীয়াকৈ ইয়াত ফিল জেগা সেইটো ফিল নহয় সেইটো অনুভৱ জেগা হ'ব মই যি কি নহওক মানুহটো অলপ লেতেৰা বেতেৰা হৈছে এতিয়া গা চা ধুওঁ অকণমান চ' ৰাইজ অলপমান মই ওলাই আহিছোঁ সৰু সুৰা বজাৰ কৰিবলৈ আলহী আহিব ন সেইটো কাৰণে অকণমান সৰু সুৰা মানে বজাৰ কৰি লৈ যাওঁ তাকে আহিছোঁ দোকান সৰু সুৰা অলপ ঘৰৰ সামগ্ৰী লৈ ল'লোঁ যোনবোৰ দৰকাৰ ভাত চাত বনাব লাগিব আৰু তাকে আৰু এতিয়া যাওঁ ধুনীয়াকৈ আহি পালেহি লগৰজন লেণ্ড কৰিলে মানে ফ্লাইটৰ পৰা এতিয়া আহি পাবহি আৰু বহুত ৰ'দটো দিছে পাই বৰষুণটো দিয়াখনখন বেচেৰাটোক বহুত ঠিক ঠাক কৰিলোঁ এতিয়া অলপ ঠিকে আছে এই মানুহবোৰে য'ত আচুৰি দিয়ে বুলি ভয় লাগে সেইটোতো আচুৰিলে কোনোবাই আৰু বাকী বাৰু আচুৰা নাই গাইজ আহি পালেহি চুচমেট ছাৰপ্ৰাইজ সোমাই দে গাইজ এণ্ট্ৰি মাৰিছে সুস্মিতাই অসমৰ পৰা আহিছে একদম উৰি মেলি মুম্বাই ফুৰন্ত কৰিবলৈ চ' গাইজ আমি বহুত ফুৰিম কিবা কিবি এইবোৰ আপোনালোকে দেখি গম পাইছে আৰু চাগে এক্সাইটমেণ্ট লেভেলটো বহুত বেছি হাই হৈ আছে এতিয়া সেইটো কাৰণে আৰু বহুত তেনেকুৱা প্লেনছ হৈ আছে মোৰ আজি মানে ব্লগটো কিবা বেলেগ আছিলে খাটি অসমীয়া ব্লগ আছিলে কিন্তু এক্সাইটমেণ্টত কিবা কিবি ওলাই গৈছে বাৰু যি কি নহওক আৰু এতিয়া এটা খানা চানা বনাই আমি খাম ই মাছ লৈ আহিছে দেখাইছোঁ ৰ'ব কি গাইজ সুস্মিতা বিভিন্ন ধৰণৰ বস্তু আনিছে তাকে আপোনালোকক ভালকৈ প্লেটত উলিয়াই দেখাইছোঁ ভোট জলকীয়া ভোট জলকীয়া নাখাওঁ তথাপিও বস্তু আহি গৈছে চাওক গাইজ কি আহি গৈছে ভোট জলকীয়া ইম্পৰ্টেড ফ্ৰম অসম চাওক ইম্পৰ্টেডটো অসমীয়াত কি কয় নাজানো বাৰু কিন্তু এয়া খুব ভাল লাগিছে দেখিবলৈ জুতি কাজি নেমু আছে গাইজ ৰ'ব এইবোৰ লগতে কাজি নেমু কেইটামানো আছে এইকেইটা তো ৰাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আমি এতিয়া অলপমান ফ্ৰেছ হওক অলপমান আমি প্লেন কৰোঁ নেক্সট ব্লগটোৰ কাৰণে ৰেডি থাকক ফুৰিব যাম বতৰটো খুব ধুনীয়া হৈছে মুম্বাইত বৰষুণো পেলাইছে ৰ'দো দিছে চব হৈ গৈছে ইম'চনেল হৈ গৈছে চব ফালৰ পৰা তো বাকী যি কি নহওক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল ইণ্টাৰেষ্টিং ব্লগছ আহি আছে সেইটো কাৰণে ষ্টে টিউন
আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই গাইজ, টেক কেয়াৰ, বাই বাই ৰাইজ, টেক কেয়াৰ। অসমীয়াখিনি গোটেই মিক্সেই হ'ল আৰু যিখিনি হওক, বাই বাই।